নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু তাৰ দেহত কেইবাডালো কাৰ লাগি থকা দেখি আহিছো মেৰবিলৰ পাৰত শুই আছে তাৰ ওচৰত ৰখিয়া কেইটামান ৰাখিয়ে মই খবৰটো দিবলৈ আপোনাৰ ওচৰলৈ লৰি আহিছো এইবোৰ মানুহ নে পশু নিমাত জন্তু এটাৰ ওপৰত ইহঁতৰ ইমান আক্ৰোশ কিয় পৰীক্ষিতে দাঁত কামুৰি উঠিল আসলতে স্যাৰ স্বাৰ্থপৰ মানুহৰ স্বাৰ্থত কোনোবাই বাধা দিলে মানুহৰ হিতাহিত জ্ঞান হেৰাই যায় আৰু তেতিয়াই মানুহ পশুতকৈ অধম হৈ পৰে এনেতে নিৰ্মলে চাহ লৈ সোমাই আহিল চাহ খাওক পৰীক্ষিতে ক'লে প্ৰভাত চহৰীয়াই চাহ কাপ হাতত ল'লে জুলুৰ অৱস্থা গুৰুতৰ নেকি পৰীক্ষিতে পুনৰ সুধিলে ওচৰলৈ গৈ চাব পৰা নাই স্যাৰ চাহ কাপ শেষ কৰি পৰীক্ষিত ভিতৰলৈ গ'ল মলি পৰীক্ষিতে মল্লিকাৰ কাষ চাপি মাত লগালে কওক জুলুৰ ঘটনা শুনিছা মই সকলো শুনিছো আপুনি নিশ্চয় সেই কাৰণে মোৰ ওচৰলৈ আহিছে যে মই এতিয়া যাবলৈ আপোনাক দিম নে নেদিম যাওক মই কেতিয়াও বাধা নিদিওঁ কিন্তু এটা কথা মনত ৰাখিব জলৈকে নাযাওক মল্লিকা থমকি ৰল কোৱা আপোনাৰ মলিজনীক অকলে এৰি থৈ আহিছে পৰীক্ষিতে হাঁহিলে মল্লিকাই পৰীক্ষিতৰ ডিউটিৰ ড্ৰেছযোৰ আনি দিলে তুমি সঁচাই ভাল মলি আপুনি আৰু ভাল পৰীক্ষিতে লৰালৰিকৈ কাপোৰযোৰ পিন্ধি বাহিৰলৈ আহিল পলক চহৰীয়া আপুনি ডাক্তৰ শৰ্মাক লগত লৈ আগবাঢ়ক পৰীক্ষিতে ক'লে দুয়ো বাহিৰলৈ ওলাই আহিল এনেতে কনক দাস গোপাল শৰ্মা আৰু দীননাথ বৰাক সেইফালে আহি থকা দেখি পৰীক্ষিতহঁত থমকি ৰল নমস্কাৰ দত্ত ডাঙৰীয়া দূৰৰ পৰাই কনক দাসে মাত লগালে নমস্কাৰ পৰীক্ষিতে গম্ভীৰ স্বৰেৰে উত্তৰ দিলে আমি আজি যাওঁগৈ কনক দাসে পুনৰ ক'লে হয় নেকি কাম হ'ল যেতিয়া ইয়াত থাকিনো কি কৰিব কিমান সময়ত যাব পৰীক্ষিতে কোনো আন্তৰিকতা নেদেখুৱাই সুধিলে আপুনি যদি এতিয়াই গাড়ী দিয়ে এতিয়াই যাম পৰীক্ষিতে প্ৰভাত চহৰীয়াক কিবা বুজাই কোৱাত প্ৰভাত চহৰীয়া আগবাঢ়িল বলক অফিচলৈকে কনক দাসক লৈ পৰীক্ষিত অফিচৰ ফালে অগ্ৰসৰ হ'ল যোৱা নিশা আপোনালোকৰ সকলোবোৰে দেখোন অৰণ্যত ঘূৰি ফুৰিছিল কিবা অঘটন ঘটা নাইতো দীননাথ বৰাই মাত লগালে নাই একো অঘটন ঘটা নাই পৰীক্ষিতে কথা বহলাবলৈ ইচ্ছা নকৰিলে অফিচত সোমাই তিনিওকে বহিবলৈ কৈ পৰীক্ষিতে এজন ড্ৰাইভাৰক মাতিলে আপোনালোকে গৈয়ে নিশ্চয় জুলুৰ ৰিপৰ্ট জমা দিবগৈ পৰীক্ষিতে সুধিলে আমাৰ অহাৰ উদ্দেশ্যই হ'ল মহতৰ বিষয়ে তথ্য সংগ্ৰহ কৰা যা হওক আপোনালোকৰ উদ্দেশ্য সফল হৈছে কনক দাসৰ কথাত বাধা দি পৰীক্ষিতে ক'লে কনক দাসতে ইজনে সিজনৰ মুখলৈ চালে আমি নুবুজিলো গোপাল শৰ্মাই ক'লে এনেতে ড্ৰাইভাৰ এজন অফিচলৈ সোমাই অহাত পৰীক্ষিতে ড্ৰাইভাৰজনলৈ চাই ক'লে মোহন এখেতসকল আজি যাবগৈ তই জিপেৰে লৈ যা ক'ত থ'ব লাগিব ষ্টেচনত মোহনে সুধিলে নহয় একেবাৰে চহৰত থৈ আহিবি বেডিং পত্ৰ আছে উঠাই লগৈ লগে লগে পৰীক্ষিত বহাৰ পৰা উঠিল কনক দাসতে পৰীক্ষিতৰ মুখলৈ চালে ইয়াত আপোনালোক কেইবাদিনো থাকিল জুলুৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আহিছিল সংগ্ৰহ কৰাও হ'ল কিন্তু জুলুক আপোনালোকে দেখাকে নাপালে এদিনলৈকে চাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে যোৱাৰ বেলিকাই অৰণ্যৰ নায়কক চাই যাবলৈ মন যোৱা নাইনে আপোনাৰ কথাবোৰ বিদ্ৰুপাত্মক আমি অহা দিনৰে পৰাই দেখিছোঁ আপুনি আমাক সহজভাৱে ল'ব পৰা নাই জুলুৰ বিষয়ে ভালকৈ লিখা হ'লে নিশ্চয় আপুনি আমাক ভাল ব্যৱহাৰ কৰিলেহেঁতেন কিন্তু আমি প্ৰকৃততে যিটো সত্য তাকহে লিখিছোঁ দীননাথ বৰাই ক'লে জানো যিটো সত্য আপোনালোকে তাকেই লিখিছে আপোনালোকে এক প্ৰকাৰ ভালেই কৰিলে জুলুক দেখা কৰাৰ ইচ্ছা প্ৰকাশ নকৰাত কাৰণ জুলুৱে মানুহ চিনি পায় তাৰপিছত পৰীক্ষিতে মোহনলৈ চাই ক'লে যা মোহন আহক ছাৰ মোহনে কনক দাসক উদ্দেশ্যি ক'লে তিনি অফিচৰ পৰা ওলাই গ'ল পৰীক্ষিতে কিছু সময় তেওঁলোক যোৱাৰ ফালে চাই থাকি বাহিৰ ওলাল মোহনে কনক দাসক জীপত উঠাই অৰণ্যৰ কাষে কাষে যোৱা পথৰে চহৰ অভিমুখে আগবাঢ়িল প্ৰায় 1 কিলোমিটাৰমান যোৱাৰ পিছত গছ এজোপাৰ তলত মানুহ 3জনমান ৰৈ থকা দেখি কনক দাসে জীপ ৰখাবলৈ নিৰ্দেশ দিলে মোহনে ৰখাৰ লগে লগে তিনিও জীপৰ পৰা নামি গছজোপাৰ ওচৰলৈ গ'ল ঘনশ্যাম গোপাল শৰ্মাই মাত লগালে এয়া ছাৰ আপোনালোকৰ অপেক্ষাত ৰৈ আছো ঘনশ্যামে ক'লে সুখবৰটো কোৱা কনক দাসে হাঁহি মাৰি ক'লে কালি ছাৰ গোটেই দিনটো হাবিৰ মাজতেই গ'ল মহটো বিচাৰি বিচাৰি হাইৰাণ হলো সেই মহটো বুলি আমাৰ মানুহে আন 3টা মহ মাৰিলে সৰ্বনাশ কৰিলা তোমালোকৰ বিপদ হ'ব পাৰে পিছে সেই মহটো মৰিলে নাই
কনক দাসে পুনৰ সুধিলে। ৰাতি দুবাৰ সুবিধা পাই কাৰ মাৰিছিল, এতিয়াও মৰা নাই। বিল এখনৰ পাৰতে শুই আছে। পিছে ফৰেষ্ট গাৰ্ডবোৰৰ চকু পৰাত আমি আঁতৰি আহিছোঁ। যিয়ে হওক আজি তাক বধিমে, ঘনশ্যামে দৃঢ়তাৰে ক'লে। ঠিক আছে, আমি যাওঁ তেন্তে। কি বস্তু? তিনি একেলগে প্ৰশ্ন কৰিলে। পহুৰ মাংস, ঘনশ্যামে ফুচফুচাই কৈ হাঁহি এটা মাৰিলে। ঘনশ্যামৰ লগৰ এজনে মাংসৰ ডাঙৰ টোপোলাটো জীপত উঠাই থৈ আহিল। তোমালোকে আজি যেনে তেনে তাক শেষ কৰা, গোপাল শৰ্মাই ক'লে। আজি তাক শেষ কৰিমেই ছাৰ, মহতো ভীষণ চতুৰ। বাৰু এতিয়া আমি যাওঁ। ঘনশ্যামহঁতৰ পৰা বিদায় লৈ তিনিও গৈ পুনৰ জীপত উঠিল। লগে লগে মোহনে জীপ চলাই দিলে।